অসম চৰকাৰে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো জন্মৰ দিন সেই জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই হিচাপে গোটেই কাৰ্যালয় বা বিভিন্ন শিক্ষা অনুষ্ঠানৰ নিৰ্দেশ জাৰি কৰিছে যে সেইদিনা সকলোই বডফাৰ নামত কিবা নহয় কিবা এটা মানে অনুষ্ঠান পাতিব লাগে বা হেতু আমি ছাত্ৰ দিৱস হিচাপে পালন কৰিব লাগে অসম বিধানসভা তেতিয়াৰ পৰা ইয়াত বডফাৰ নামেৰে ইয়াত আমি চাকি জ্বলাই তেও আমি শ্ৰদ্ধাঞ্জলি দিওঁ আৰু সেই হিচাপে আমি এতিয়া অসম বিধানসভাৰ মানে তেখেতৰ যেটো জন্মদিন সেই জন্মদিনৰ যেটো ছাত্ৰ দিৱস সেই ছাত্ৰ দিৱসত আমি বিশেষ ব্যক্তিক ইয়াত আমাৰ বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত লেকচাৰৰ আমি অনুষ্ঠান কৰিব পাৰো নেকি সেই বিষয়টো আমি আজি অলপ মানে আলোচনা কৰিছো গতিকে বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম অকল বড়ো আন্দোলনৰ নেতা নহয় বড়ো নেতা নহয় বড়ো ছাত্ৰ সন্থাৰ সভাপতি নহয় তেও আসলতে এজন মানে সংগ্ৰামী নেতাৰ প্ৰতীক তেওঁৰ জীৱনৰ পৰা বহুত জানিবলগীয়া আছে শিকিবলগীয়া আছে অন্য নেতাৰ নিচিনা নহয় তেওঁৰ জীৱনটো তেও একো নাথাকা অৱস্থাটো নিজৰ ছাত্ৰ জীৱনটোত পঢ়া শুনা তেও কিদৰে ভালদৰে অটুট ৰাখিছিলে পঢ়া শুনাত চুকাও আছিলে ইয়াৰ পিছত তেও সামাজিক কাম কাজৰ ক্ষেত্ৰত কিমান দায়বদ্ধতাৰে মানে তেও দায়িত্ব পালন কৰিছিলে আৰু কেনেকৈ তেও সমাজৰ কাৰণে যি দায়িত্ব পাইছে সেই দায়িত্বটো পালন কৰিবলৈ যাওঁতে সমাজৰ কাম নেতৃত্ব দিবলৈ তেও নিজৰ ব্যক্তিগত জীৱন মানে সম্পূৰ্ণভাৱে ত্যাগ কৰিছিলে তেও এজন আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ এলাইট সাৰ্ভিসৰ বিষয়া আছিলে মানে আপোনাৰ ইনকাম টেক্সৰ ইনস্পেক্টৰ সেই চাকৰিতেও ৰিজাইন দিছিলে আৰু গোটেই পৰিয়াল তেও ত্যাগ কৰি ফলে অকল মাত্ৰ জনগণৰ কাৰণে তেও কাম কৰিবলৈ ওলাইছিল আৰু তেতিয়া যেটো বড়ো আন্দোলন বুলি সবে জানে সেই বড়ো আন্দোলনটো তেও নেতৃত্ব প্ৰদান কৰিছিল খুব কম বয়সতে তেও মানে কি কয় তেওঁৰ মৃত্যু হৈছিল কেন্সাৰৰ কাৰণে তেও 1986 চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব লৈছিল আৰু 1990 চনৰ 1 মে তাৰিখতে তেও মৃত্যু হৈছিল ইমান কম সময়তে তেও যেনেকুৱা ধৰণৰ কাম কৰিছিল আৰু যেনেকুৱা ধৰণৰ তেওঁৰ কৰ্মদক্ষতা হেতু গোটেই ৰাষ্ট্ৰত বিয়পি পৰিছিল গতিকে তেনেকুৱা এজন ব্যক্তিৰ জীৱনৰ বিষয়ে আমি সবে জানা উচিত ভৱিষ্যত প্ৰজন্মও জানা উচিত নতুন যুৱচামো জানা উচিত যে উপেন্দ্ৰনাথ ব্ৰহ্ম কেনেকুৱা আছিল আৰু তেও কেনেকৈ পিছ পৰি থকা জাতি জনগোষ্ঠীক সবকে সব ক্ষেত্ৰত নিজকে নিজে দায়িত্ব লৈ আগবঢ়িবলৈ তেনেকুৱা প্ৰেৰণা যোগাইছিল আৰু হেতুৱে আজি সেই বিশেষ দিনটো